How to initially measure a 5-inch brick structure? 5 ইঞ্চি ইটাৰ গাঁথনিৰ জোখ আৰম্ভণিতে কেনেকৈ লোৱা হয়? সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ভাস্কৰ কনষ্ট্ৰাকশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। চেনেলটো লাইক, কমেণ্টছ এণ্ড শ্বেয়াৰ। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাইছে তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিবলৈ নাপাহৰিব। মই উলিয়াৰ ধৰণে আপোনালোকেও এনেধৰণে ইটাৰ চেণ্টাৰ উলিয়াই ল'ব। যদি 5 ইঞ্চি গাঁথনি হয় তেতিয়াহ'লে 5 ইঞ্চিৰ চেণ্টাৰ উলিয়াব। যদি 10 ইঞ্চি গাঁথনি হয় তেতিয়াহ'লে 10 ইঞ্চি ইটাৰ চেণ্টাৰ উলিয়াই ল'ব। তাৰপাছত এনেধৰণে মই ঘোল দিলোঁ। চাওক, ঘোলটো এনেকৈ দিবলৈ নাপাহৰিব, কাৰণ বিম শুকাই থাকে, তাত ঘোল দিয়াটো বাধ্যতামূলক। খালী মছলাৰে সৈতে কেতিয়াও তেনেদৰে গাঁথনি দিব, ঘোল দিবই। তাৰপিছত এয়া চাওক, মই মছলা দিছোঁ। মছলা এনেধৰণে দি দিব। চাওক, মছলাৰ টেম্পাৰ কেতিয়াও কমাই নিদিব। মছলাটো টেম্পাৰ ঠিক কৰি দি এনেধৰণে দিব। দি ইটাটো তেনে বহাব। ওপৰত যে মই চোতাডাল নিশ্চয় দেখিছে আপোনালোকে, সেই চোতাডালত মই কি কৰিছিলোঁ, মই কুনিয়া মাৰি থৈছিলোঁ যে সেই কুনিয়াটো চাবৰ কাৰণে এনেধৰণে ইটাৰ চেণ্টাৰটো উলিয়াম। এতিয়া মই উলিয়ালে আপোনালোক কুনিয়াটো সকলোফালে মিলি থাকিব। চাওক, এতিয়া ইটাটো এনেকৈ মই চেণ্টাৰত পেলাইছোঁ। ইটাটো মিলিছে নাই মিলা, এতিয়া বৰ্তমান মিলা নাই, অলপ সিফালে যাব। চাওক, এতিয়া মই অলপ টানি দিছোঁ। চাওক, এনেধৰণে টানি দিয়াৰ পাছত আকৌ চেণ্টাৰলৈ মই আনি আকৌ চেক কৰি চাম এবাৰ চেণ্টাৰত ইটাটো আহিছে নাই। যদি চেণ্টাৰত আহিছে তেতিয়াহ'লে ঠিকেই আছে। এতিয়া চাওক, বৰ্তমানলৈকে চেণ্টাৰত অহা নাই। চাওক, আৰু অলপ যায়। চাওক, এনেধৰণে নিশ্চয় কৰিব আপোনালোকেও। চাওক, চেণ্টাৰলৈ অহা নাই। এতিয়া বৰ্তমান চাওক, নিশ্চয় চেণ্টাৰত আহি গৈছে। চেণ্টাৰত এনেধৰণে উলিয়াই ল'ব। প্ৰত্যেকটোতেই এনেধৰণে কৰিবলৈ নাপাহৰিব। চাওক, প্ৰত্যেকটোতে এনেধৰণে কৰিব। এয়া চাওক, আমাৰ গোটেইখিনিতে আমি প্ৰায় এনেধৰণে কৰি পেলালোঁ। চাওক, বিম যিমানকেইটা ৰুম হয় সেই ৰুমকেইটাৰ মেইন যোনখিনি হাতত আপোনালোকে আৰম্ভ কৰিব গাঁথনি, তাৰ প্ৰত্যেকটো কোণতেই এনেধৰণে লগাবলৈ নাপাহৰিব। মই যেনেধৰণে লগাই দিছোঁ, এয়া চাওক, ইয়াতো তেনেধৰণে দুটা লগাইছোঁ। ইয়াৰ পৰা তেতিয়া আমি এনেকৈ লৈ সেইফালে ৱাল গাঁঠিব পাৰিম। চেণ্টাৰটো প্ৰত্যেকটোতে উলিয়াই যদি নলয় তেতিয়াহ'লে ইমান দিন যে কুনিয়া মাৰিলে কিবা কৰিলে এই সকলোবিলাক মিছা। কুনিয়া যদি মাৰিছিল তেতিয়া কুনিয়াৰ এইখিনিতে আচল বস্তু ওলাব আপোনালোকৰ। চাওক, এনেধৰণে প্ৰত্যেকটোতে মই দি ল'লোঁ। চাওক, এয়া প্ৰত্যেকটো ৰাখি ল'লোঁ। ৰাখি লোৱাৰ পাছতহে আমি গাঁথনিলৈ আগবাঢ়িম। এইটো কৰি ল'ব প্ৰথম, নাপাহৰিব। আহক গাঁথনি কৰোঁ। এই গাঁথনি কৰিবলৈ আৰম্ভ কৰিছোঁ মই। চাওক, কেনেকৈ গাঁথনি কৰিম। এনেধৰণে আপোনালোকে ঘোল দিবলৈ নাপাহৰিব। প্ৰত্যেকটো বিমতেই গাঁথনিৰ আগত এনেধৰণে ঘোল দিব। চিমেণ্টৰ যিটো ঘোল বনোৱা হয় সেই ঘোলটো দিবলৈ নাপাহৰিব। ঘোল ময়ো এনেধৰণে দি লৈছোঁ। চাওক, ঘোল দিয়াৰ পাছত আপোনালোকে মই এনেধৰণে দিয়াৰ নিচিনাকৈ মছলাৰটো 1 ইঞ্চিতকৈ কম নিদিব। প্ৰায় 1 ইঞ্চি ৰাখিবই মছলা, কাৰণ ৱালখনৰ মজবুতৰ কথা থাকে। মছলাইহে ৱালখন ৰাখিব, সেইকাৰণে 1 ইঞ্চিকৈ মছলা দিবই। প্ৰত্যেকটোতে প্ৰায় 1 ইঞ্চি মছলা এনেধৰণে দি ল'ব। চাওক, মই কেনেকৈ দিছোঁ, তেনেধৰণে 1 ইঞ্চি মছলা দিবলৈ নাপাহৰিব। নিশ্চয় 1 ইঞ্চিকৈ মছলা দিব। চাওক, মই ইটা কেনেকৈ ভাঙিলোঁ চাওক আপোনালোকে। কিছুমানে হাতত এনেকৈ উঠাইলে ভাঙে, কিন্তু বেকাত হৈ যাব। ইটাটো এনেধৰণে ভাগিলে, মই ভাঙাৰ নিচিনা ভাগিলে মাজতে সমান কৰি যাব। চাওক, তাৰপাছত এনেধৰণে ইটাটো পাৰি ল'লে আপোনালোকে, পাৰি পেলাই ওলম কৰিব। চাওক, মই যেনেধৰণে ওলম কৰিছোঁ এনেধৰণে আপোনালোকে ওলম কৰি ল'ব। ওলম কৰি চেণ্টাৰটো চাওক, ওলমটো এনেধৰণে কৰি ল'ব। ইটা একদম কাষতে আৰু এটা ইটা বনাব। তাৰপিছত যিডাল সিফালে ওলম মাৰি দিলে পিছৰ কাৰণে সেই সূতাডাল এনেধৰণে টানি দিব। দি এইটো ইটাতে মিলাই আপোনালোকে জইনটো মাৰি দিব পাৰে। জইনটো মই যেনেধৰণে জইনটো মাৰি দিছোঁ আপোনালোকে তেনেদৰে জইনটো মাৰি দিব।
জইন নমাই দিয়াৰ পাছত ওপৰত এটা ইটা লগাই দিব এই সূতাডাল তাত লগাই ধুনীয়াকৈ এনেধৰণে কৰি দিব ইয়াৰ পাছত আপোনালোকে ইটা গাঁঠিব পাৰিব চাওক ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফেচবুকত চাইছে নিশ্চয় ফ'ল' কৰিবলৈ নাপাহৰিব